নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল গ্ৰেটমেন অফ আছামলৈ। বন্ধুসকল, দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ'ব নোৱাৰে। আজি ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়াৰ যুগত যদি আপোনাৰ টেলেণ্ট আছে, তেন্তে আপোনাৰ সেই টেলেণ্ট মানুহৰ মাজলৈ লৈ যোৱাৰ এটা সহজ পথ হৈছে ইউটিউব। আজি আমিও আলোচনা কৰিম এনেকুৱা এজন যুৱকৰ জীৱনৰ বিষয়ে, যিয়ে ইউটিউবৰ জৰিয়তে নিজৰ টেলেণ্ট দেখুৱাই সফলতা লাভ কৰাৰ লগতে জনপ্ৰিয়তাও অৰ্জন কৰিছে। যাৰ হাতত ভিডিঅ' বনাবলৈ এটা ভাল মোবাইল ফোন নাছিল, আজি তেওঁ iPhone 12 Pro Maxেৰে ভিডিঅ' বনায়। হয়, তেওঁই হৈছে আমাৰ সকলোৰে চিনাকি বি-বইজ। বৰ্তমান ইউটিউবত বি-বইজ বুলি ক'লে তেওঁক চিনি নোপোৱা মানুহ চাগে খুব কমেই ওলাব। তথাপিও যিসকল বন্ধু বান্ধৱীয়ে বি-বইজৰ নাম প্ৰথমবাৰ শুনিছে, তেওঁলোকক জনাই থওঁ যে বি-বইজ হৈছে এজন অসমীয়া ইউটিউবাৰ, যিয়ে হিন্দী ভাষাত হাঁহি ধেমালিৰ মাজেৰে ইউটিউবত ব্লগিং ভিডিঅ' বনায়। এই ভিডিঅ'টো বনাই থকা সময়লৈকে বি-বইজৰ ইউটিউব চেনেলত থকা বৰ্তমান ছাবস্ক্ৰাইবাৰৰ সংখ্যা হৈছে প্ৰায় 10 লাখতকৈও অধিক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ মোৰ এটি সৰু অনুৰোধ। যদি আপুনি মোৰ এই ভিডিঅ'টো চাই ভাল পায়, তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটোত অল কৰি ল'বলৈ একেবাৰে নাপাহৰিব। বি-বইজৰ আচল নামটো হৈছে সঞ্জয় বড়ো। বি-বইজৰ জন্ম হৈছিল অসমৰ বাক্সা জিলাৰ গড়েশ্বৰ নামৰ ঠাইখনত। তেওঁৰ পৰিয়ালত তেওঁৰ মাক দেউতাকৰ লগতে ভায়েকতো আছে। বি-বইজ অৰ্থাৎ সঞ্জয় বড়োৰ ইউটিউব কেৰিয়াৰৰ আৰম্ভণি হৈছিল 2020 চনত। প্ৰথম অৱস্থাত বি-বইজে ভইচ অফ বড়ো নামেৰে এটা ইউটিউব চেনেল খুলিছিল, য'ত বিভিন্ন ধৰণৰ এক্সপ'জ ভিডিঅ'বোৰ বি-বইজে বড়ো ভাষাত বনাইছিল। এই চেনেলটোত বি-বইজে বহুকেইটা ভিডিঅ' বনোৱাৰ পিছতো কিন্তু এই ভিডিঅ'বোৰত সি বেছিকৈ ভিউজ পোৱা নাছিল। তথাপিও কিন্তু বি-বইজে ইউটিউবত ভিডিঅ' আপলোড কৰি আছিল। ইয়াৰ পিছত যেতিয়া 2020 চনৰ জুন মাহত ভাৰতবৰ্ষত টিকটক এপটো বন্ধ হৈছিল, তেতিয়া বি-বইজৰ মনত এটা নতুন ইউটিউব চেনেল খুলি তাত হিন্দী ভাষাত ভিডিঅ' বনোৱাৰ চিন্তা মনলৈ আহিছিল। ইয়াৰ পিছত সেই ভবামতেই 2020 চনৰ জুলাই মাহৰ 13 তাৰিখে ইউটিউবত বি-বইজ নামেৰে এটা ইউটিউব চেনেলৰ আৰম্ভণি কৰিছিল আৰু সি প্ৰথমটো ভিডিঅ' হিন্দী ভাষাত বনাই আপলোড কৰিছিল। এই ভিডিঅ'টো ইউটিউবত আপলোড কৰাৰ পিছতেই ভিডিঅ'টো চাই মানুহে খুবেই ভাল পাইছিল আৰু বহুতো মানুহে শ্বেয়াৰো কৰিছিল আৰু লাহে লাহে এনেদৰেই ইউটিউবত এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছিল। আৰু ইয়াৰ পিছৰ পৰাই বি-বইজে ইউটিউবত হিন্দী ভাষাত ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছিল। আৰু এনেদৰেই চাওঁতে চাওঁতে আজি বি-বইজ ইউটিউব চেনেলত প্ৰায় 10 লাখতকৈও অধিক ছাবস্ক্ৰাইবাৰ আৰু 5 কোটিতকৈও অধিক ভিউজ আছে। গতিকে আমি ক'ব পাৰোঁ যে বৰ্তমান সঞ্জয় বড়ো হৈছে এজন সফল আৰু জনপ্ৰিয় অসমীয়া ইউটিউবাৰ। কিন্তু বন্ধুসকল, আমি দেখাৰ দৰে সঞ্জয় বড়োৰ ইউটিউব জাৰ্নিটো ইমান সহজ নাছিল। এটা অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা সঞ্জয় বড়োৱে সৰুৰে পৰাই কঠোৰ পৰিশ্ৰম আৰু কষ্ট কৰিছিল। দেউতাকৰ শিক্ষা দীক্ষা নথকাৰ বাবে কোনো কাম পোৱা নাছিল, যাৰ বাবে সঞ্জয় বড়োৰ মাকেই তেওঁলোকৰ ঘৰত গাহৰি পালন কৰিছিল আৰু সেই গাহৰি বিক্ৰী কৰি পোৱা টকাৰেই মাকে ঘৰখন চলাইছিল। ইয়াৰ পিছত যেতিয়া সঞ্জয় বড়ো অলপ ডাঙৰ হৈছিল, তেতিয়া সঞ্জয় বড়োৱেও ঘৰখন চলাবৰ বাবে বিভিন্ন কাম কৰিবলৈ আৰম্ভ কৰিছিল। এটা সময়ত সঞ্জয় বড়োৱে লেবাৰ পৰ্যন্তলৈকে কাম কৰিছিল। ইয়াৰ পিছত যেতিয়া সঞ্জয় বড়োৱে ইউটিউবত ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছিল, তেতিয়া সঞ্জয় বড়োৰ হাতত ভিডিঅ' বনাবলৈ এটা ভাল মোবাইল ফোন নাছিল। যিটো মোবাইলেৰে সি ভিডিঅ' বনাইছিল, সেই মোবাইলটো কিছুদিন পিছতে বেয়া হৈ গৈছিল। কিন্তু বন্ধুসকল, ইয়াৰ পিছতো সঞ্জয়ে ইউটিউবত ভিডিঅ' বনাবলৈ হাৰ মনা নাছিল। ইয়াৰ পিছত সি তাৰ বন্ধু এজনৰ পৰা মোবাইল খুজি আনি সেই মোবাইলেৰে ভিডিঅ' বনাই ইউটিউবত আপলোড কৰিছিল। গতিকে বন্ধুসকল, আমি ক'ব পাৰোঁ যে সঞ্জয় বড়োৰ জীৱনটো সৰুৰে পৰাই বহু কষ্টকৰ আছিল। ইয়াৰ পিছত যেতিয়া বি-বইজে ইউটিউবত লাহে লাহে সফলতা লাভ কৰিবলৈ ধৰিলে, তেতিয়া সি ইউটিউবৰ পৰা পোৱা টকাৰে OnePlus মোবাইল এটা কিনিছিল আৰু ইয়াৰ কিছুদিন পিছতেই সি পুনৰ iPhone 12 Pro Max মোবাইলটো কিনিবলৈ সক্ষম হয়। বন্ধুসকল, বি-বইজ অৰ্থাৎ সঞ্জয় বড়ো এজন অতি চিম্পুল ল'ৰা হয়, যিয়ে কেতিয়াও শ্ব' অফ নকৰে। সি যেনেকুৱা চিধা চাধা, ঠিক তেনেকুৱাই সি তাৰ ভিডিঅ'বোৰত দেখাবলৈ চেষ্টা কৰে। কিছুদিন আগতে বি-বইজে আপলোড কৰা হোম টুৰৰ ভিডিঅ'টো চাই আমি দেখিছোঁ যে
বি-বয়জৰ পৰিয়ালটো খুবেই দৰিদ্ৰ। তথাপিও কিন্তু সি কেতিয়াও ইউটিউবত তাইৰ দৰিদ্ৰতা মানুহক দেখুওৱা নাছিল। তাৰ মনত হাজাৰটা দুখ থাকিলেও সি ইউটিউবত সদায় হাঁহি ধেমালিৰ মাজেৰে ভিডিঅ' বনাই আমাক এণ্টাৰটেইন কৰে। ইয়াৰ উপৰিও তাৰ লগত থকা এটা হেণ্ডেল ভকা চাইকেলখনো ইউটিউবত বহুতেই জনপ্ৰিয়। সি তাৰ সেই চাইকেলখনৰ নাম ৰাখিছে BMW। এই চাইকেলখনেৰেই বি-বয়জে বৰ্তমানলৈকে বহু দূৰ দূৰণিলৈ গৈছে। ইতিমধ্যে বি-বয়জে সেই চাইকেলখন লৈয়েই অসমৰ পৰা কেদাৰনাথ মন্দিৰলৈ প্ৰায় 1500 কিলোমিটাৰ অতিক্ৰম কৰি সফলতাৰে ঘূৰি আহিবলৈও সক্ষম হৈছে। বন্ধুসকল, বি-বয়জৰ এই সাহসক দিল সে চেলিউট। এই সকলোবোৰৰ উপৰিও বি-বয়জৰ ভিডিঅ'বোৰ ইমানেই এণ্টাৰটেইনিং হয় যে যদি আপুনি এবাৰ তাৰ ভিডিঅ'বোৰ চায় তেন্তে আপোনাৰ মুখত নিজে নিজেই হাঁহি বিৰিঙিব। আৰু এইবোৰ ইউনিক অৰ্থাৎ বেলেগতকৈ বেলেগ কথাবোৰৰ বাবে আজি বি-বয়জে ইউটিউবত সফলতা লাভ কৰিছে আৰু অসমৰ লগতে গোটেই ভাৰতবৰ্ষত জনপ্ৰিয়তা অৰ্জন কৰিছে। গতিকে বন্ধুসকল, বি-বয়জৰ জীৱনৰ পৰা আমি এটা কথাই শিকিব পাৰোঁ যে দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ'ব নোৱাৰে। যদি আপোনাৰ টেলেণ্ট আছে, আপুনি নিশ্চয় জীৱনত এদিন হ'লেও সফল হ'বই। আমি জীৱনত এইটো পোৱা নাই বা সেইটো পোৱা নাই বুলি দুখ কৰি থাকিব নালাগে। যিখিনি পাইছোঁ সেইখিনিতেই সুখ বিচাৰি হাঁহি ধেমালিৰে জীৱনটোক আগুৱাই লৈ যাব লাগে। ধন্যবাদ। আজিলৈ ইমানেই। ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি চাই থাকিব বিচাৰে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।